हेलो गुड मर्निंग एवरीवन मैं किन्तु सदाय बेलेगरे भिडिओबिलाक चाइ थाको देই हेहे আজি मोरो এটা ভিডিও বনাবলৈ মন গল তাকে চাই যাওকচোন আপোনালোকে আজি মই কি বনাইছো এয়া পিয়াজ আৰু বিলাহী মই কেৰাহীখনত দি লৈছো তাৰ পিছত কাজু লং দালচিনি ইলাচি গুটিখিনি দি ভালদৰে ভাজি লৈছো তাৰ পিছতে মই এতিয়া গেছটো আকৌ জ্বলাই লৈছো জ্বলাই লৈ কুকাৰটো পাতিছো পোলাও বনাৰ বাবে যিহেতু পোলাৰ লগত পনীৰ খাবলৈ ভাল লাগে সেইবাবে পনীৰখন কাটি ললো এয়া দেখিছে নহয় মই লৰালৰিকৈ বনোৱাত লাগি আছো আৰু এয়া মোৰ অকমানি জানি লৈ মায়ে মোৰ সাথে ৰৈ আছে এয়া কুকাৰটো গৰম হলত মই তেল অলপ ঢালি লৈছো আৰু পিয়াজ দি দিছো তাতে পিয়াজ দি পেলাই ভালকে লৰাই ললো অকমান লৰাই পেলাই মই তাতে ইলাচি দিলো এতিয়া গাজৰ দিছো গাজৰখিনি দি অলপমান সময় ভাজি লম ধুনীয়াকে এতিয়া মই ভালকৈ এখিনি ভাজি ললো ভাজি লোৱাৰ পিছত এতিয়া চাউলখিনি দি দিছো চাউলখিনি দি ভালদৰে ভাজিব লাগিব এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ অলপ দি লৈছো এয়া মই ধুনীয়াকৈ বনাই আছো এতিয়া আৰু ভন্টিয়ে মোবাইলটো ধৰি আছে যেহেতু সেইকাৰণে তাইকো হাই এটা দি দিছো আৰু এজনী আকৌ আমাৰ নবৌ তাই মোবাইলটো উলিয়াই লোৱা দেখি হাঁহি ক'ব নোৱাৰা হৈ গৈছে এফালে মই পেষ্টখিনি ৰেডি কৰি ললো কাজু আৰু পিয়াজ বিলাহীৰ পেষ্টটো ৰেডি কৰি লৈছো এফালে আকৌ পোলাও চিটিও মাৰিলে এতিয়া পোলাও ৰেডি হৈ গল আমাৰ আকৌ ধুনু আৰু দৰ্শনে ইয়াতে খেলি আছে আমাৰ ধুনু আকৌ ঠেহে নুগুছে ককায়েকৰ লগত অকল কাজিয়া দুইটাৰ কাজিয়া চাই থাকোতে আৰু সময় পাৰ হয় আৰু আমাৰ ধুনীয়াকে ককায়েকে বুজাই দিছে কিন্তু তাই বুজিবলৈ নিবিচাৰে অকল কান্দিহে থাকে আৰু এতিয়া এফালে মই আকৌ আহি গলো পাকঘৰলে এতিয়া পনীৰৰ গ্ৰেভিখিনিৰ কাৰণে কেৰাহীখন পাতি লৈ তাতে তেল গৰম কৰি চেনি অলপ দি ললো চেনিখিনি কালাৰ অহাৰ পিছত অলপ পিয়াজ দিলো পিয়াজখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈ গ্ৰেভিখিনি কেৰাহীত দি দিলো এতিয়া এইখিনি ধুনীয়াকৈ তেল নেৰালৈকে ভাজি থাকিব লাগিব তাৰ মাজতে আকৌ অকমান মছলা দিলো হালধি জিৰা ধনিয়া আৰু ৰেড চিলি অলপো দি ললো যাতে অকমান কালাৰটো ধুনীয়া হয় আৰু এতিয়াখিনি ধুনীয়াকৈ লৰাই মেলি ভাজি লম ভাজি হোৱাৰ পিছত এতিয়া অলপ চেনি দিছো যেহেতু মিঠা কৰিব লাগিব আমাৰ আকৌ ছোৱালীয়ে মিঠা হলেহে ভাল পায় এতিয়া ভাজোতে ধুনীয়াকৈ এইখিনি তেল এৰি দিছে এতিয়া অলপ গৰম পানী দি লৈছো গৰম পানীখিনি দিয়াৰ লগে লগে একদম উতলি আহে বৰ ধুনীয়া হৈ যায় তাৰপৰা লগে লগে আমি এতিয়া পনীৰখিনি দি লৈছো পনীৰখিনি দিলে অকণমান দেৰি দি থলে আৰু হৈ যাব পনীৰখিনি হৈ যোৱাৰ পিছত পিচ পনীৰ মই ৰাখি থৈছিলো এক্সট্ৰাকৈ সেই পনীৰ পিচ ওপৰত দি দিলো অলপমান গ্ৰেট কৰি দিলো আৰু গ্ৰেট কৰি দিলে ধুনীয়াও লাগে দেখিবলৈ দিয়কচোন এতিয়া এয়া পোলাও ৰেডি হৈ গ'ল আমাৰ যেহেতু সকলোবোৰ বনাই মেলি আজৰি হ'লোৱে সেইবাবে থালিখন সজাই পেলাই আপোনালোকক এবাৰ দেখুৱাই দিওঁ বুলি ভাবিলোঁ আৰু এয়া আমাৰ ধুনীয়াকৈ থালখন ৰেডি হৈ গ'ল লগতে আমাৰ নবৌও অকণমান মাংস লৈ আহিছিলে সেইবাবে লগতে দি দিলোঁ আৰু এয়া সকলোৱে আমি একেলগে এসাঁজ ধুনীয়াকৈ খালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব সকলোৱে চোৱাৰ বাবে ধন্যবাদ।